কাৰণ গলাটো অকণমান প্ৰব্লেম দি আছে। আৰু এতিয়া জলদি জলদি ভাত পানী খাই আহিছোঁ, কাৰণ আজি মা আৰু মই বজাৰ যাম এটা বস্তু আনিবলৈ, সেইকাৰণে ব্লেক একো নাখাই ডাইৰেক্ট ভাত খাই লৈছোঁ। তো প্লিজ ভাত পানীটো খোৱা হৈ গ'ল। এতিয়া ভাবিলোঁ চুলিবিলাকো মানে কি কৰোঁ, মানে এনেতো মোৰ চুলি মানে চিধা একদম এনেকুৱাকৈ কেঁকৰা মেকৰা নহয়, চিধাই আছে। তো তুমি ভাবিলোঁ কেনেকুৱা বা হৈ গৈছে চুলিবিলাক, তো ভাবিলোঁ চুলিবিলাক অকণমান ষ্ট্ৰেট কৰি লওঁ। তো ফ্ৰেণ্ডছ, মই ভইচ অভাৰ দিব লগা হ'ল কাৰণ মই ওপৰত ফেনখন ঘূৰি আছে ন, আৰু ফেনখন মানে ইমানে এটা শব্দ কৰে মানে মোৰ মাত শুনাই নাপাব আপোনালোকে, সেইকাৰণে ভাবিলোঁ ভইচ অভাৰটো দিব লাগিব। আৰু চোৱা মোৰ চুলিকেইডাল কিমান দীঘল বহিছোঁ আৰু মাটিত লাগিয়ে গৈছে। তো মই অনলাইনৰ পৰা এটা বস্তু আনিছিলোঁ, কিন্তু সেই বস্তুটো আজিলৈকে মানে ইউজ কৰি পোৱা নাই আৰু ট্ৰাই কৰি পোৱা নাই। আৰু মানে দীঘল চুলি মোৰ সেইকাৰণে অসুবিধা হ'ব নিজে, কিন্তু উপায়তো নাই, ট্ৰাই কৰিব লাগিব। আৰু ভাবিলে আপোনালোককো দেখুৱাই দিওঁ। তো নাজানো অকলে কিমানখিনি কৰিব পাৰিম বা নোৱাৰিম, তথাপি চেষ্টা কৰোঁ, বলকচোন চেষ্টা কৰি লওঁ। ফাৰ্ষ্টতে মই চুলিকেইটা আঁচুৰি লৈছোঁ। প্ৰথমে আঁচুৰি ল'ম, তাৰপিছত মানে মই বস্তুটো অকণমান হিট কৰিব লাগিব, যিহেতু কাৰেণ্টে কি কৰিব লাগিব। তাৰপিছত মানে চুলিত মানে লগাম আৰু। তো প্ৰথমতে চুলিকেইটা আঁচুৰি লৈছোঁ আৰু নাজানো আৰু কি হ'ব আজি ফাৰ্ষ্ট, আৰু কাৰেণ্টৰ বস্তু মানে ভয়ে লাগে। তথাপি মানে অকলে মানে সাহস কৰিছোঁ যে এইটো মানে মেইন কথা আৰু। তো এতিয়া চাওঁ, কাৰেণ্টত হিট কৰোঁ আৰু চাওক ফাৰ্ষ্টতে ইউজ কৰোঁ। এইটো মানে কি ক'ম, মোৰ ভয়ো লাগিছে বিৰাট, চুলিকেইডাল পুৰি যাব নেকি এনেকুৱা লাগি আছে। তো যিখিনি অকলে ট্ৰাই কৰিব লাগিব, এতিয়া চাওক ফ্ৰেণ্ডছ, আগৰ চুলিকেইডাল যাব আৰু পিছৰ চুলিকেইডাল যাব হা। এতিয়া চাওক আগৰ চুলিকেইডাল কেনেকুৱা আছিলে আৰু পিছৰ চুলিকেইডাল চাওকচোন, কিমানে চিধা হৈ গ'ল আৰু কিমানে ধুনীয়া লাগিছে ন। মোকতো বহুত ভাল লাগিছে সঁচাকৈ, বস্তুটো বহুত ইউজফুল হয়, আপোনালোকে ইউজ কৰিব পাৰিব। আৰু মই যেনেকৈ অকলে কৰি আছোঁ ন, আৰু বহুতে তেনেকুৱা থাকে ঘৰত কোনো নাথাকে, মানে নিজৰ চুলিকেইডাল কেয়াৰ নিজে ল'ব লগা হয়। তো তাৰ কাৰণেতো এইটো বহুত ইউজফুল হয়, সঁচাকৈ বহুত কমফৰ্টেবল বস্তু হয়, মই ইউজ কৰি বহুত ভাল পাইছোঁ। আৰু ৰিজাল্টটো আপোনালোকে নিজে চাওকচোন কিমান ধুনীয়া হয় ন। আৰু দুই চাইডে চুলিবিলাক ষ্ট্ৰেট কৰাৰ পিছত চাওক, এয়া হৈছে ফাইনেল লুক। ধুনীয়া লাগিছে ন ফ্ৰেণ্ডছ। আৰু চাওক চুলিবিলাক আগতকৈ কিমান ধুনীয়া হৈ গৈছে চাওক, মানে মই কি ক'ম, মোকতো বহুত ভাল লাগি আছে। মই গড সঁচাকৈ কৈছোঁ, একদম ৱাও। আৰু চাওক পিছফালেও চাওক, আৰু অকলে যে কৰিব পাৰিছোঁ, আৰু ইয়াতকৈ ন কি ক'ম আৰু, সঁচাকৈ বহুত ধুনীয়া হয়। তো গাইজ চাওক কিমান ধুনীয়া হৈ গৈছে, অকলে কৰিছোঁ তথাপি চাওক। আৰু যদি ব্লেকে কৰি দিলে হয় আৰু ইয়াতকৈ আৰু বেছি চিধা হৈ গ'ল হয়। চ' যি কি নহওক অকলে ন, তথাপি যিমানখিনি পাৰিলোঁ কৰিলোঁ। আৰু চাওক বহুত ষ্ট্ৰেট হৈ গৈছে। এতিয়া মই ৰেডি হৈ লওঁ আৰু বজাৰলৈ যাওঁ। রেডি আরও কয় যি হয় ভালৰ কাৰণে হয়, যি হ'ব ভালেই হ'ব। আজি বাজার থেকে হ্যাঁ মুয়ে কিনে দিম। ফুল কেন দিয়ে যা হয় একদিন। হ্যাঁ 140 টাকা ধরে বাজার যার বেড়েছিস বাহ, পায় আমার সাথে। তো ফ্ৰেণ্ডছ ফাইনেলি আমি আহিলোঁ বজাৰত, আৰু চাওক এয়া বজাৰত আমি ক'ত আহিছোঁ। এতিয়া আপোনালোকে গম পাইছেনে যে বজাৰত আমি কিয় আহিছোঁ। আৰু চাওক ইয়াত কিমান ধুনীয়া ধুনীয়া বস্তু আছে, ইয়াত বহুত ধৰণৰ বস্তু আছে, ড্ৰেছিং টেবুল, গডৰেজ, আৰু বহুত ধুনীয়া আছে। বাৰু মই ইমান বহুত বস্তু নাচাওঁ, মই যিটো বস্তু ল'ম সেইটোৱে চাওঁ। তো আপোনালোকে গেষ্ট কৰকচোন যে মই ইয়াৰ পৰা কোনটো ল'ম।
কোনো কমেণ্ট কৰি জনাব তলত কমেণ্ট বক্সত কমেণ্ট কৰি জনাব যে মই কোনটো বস্তু ল'ম আৰু ময়ো চাম যে মোৰ পচন্দৰ লগত আপোনালোকৰ কিমানজনৰ পচন্দ মিল খায় তো জলদি কমেণ্ট কৰকচোন তো মই জলদি হাট বজাৰ আছিলোঁ আৰু সেয়াই মানে বজাৰত মানে বহুত ভিৰ আছিলে সেইকাৰণে বজাৰৰ ভিতৰত মানে আৰু মানে যি গৰম আৰু ভিৰৰ মাজত এনেকৈ মানে ভিডিঅ' মানে ক্লিক কৰিব পৰা নাই আৰু মই বজাৰ কিয় গৈছোঁ আপোনালোকক দেখুৱালোঁ আপোনালোকে দেখিলে যে ফাৰ্নিচাৰ দোকানত গৈছোঁ আৰু কি ল'লোঁ তো মই যিটো লৈছোঁ এইটো আহি আছে কিন্তু তাৰ আগতে আপোনালোকে কমেণ্ট কৰি জনাওকচোন মই কি লৈছোঁ কোনটো লৈছোঁ তো আপোনালোকে গেষ্ট কৰক আৰু মই ফ্ৰেছ হৈ আহি লগ পাইছোঁ A few moments later. তো ফ্ৰেছ হৈ মই ডাইৰেক্ট সোমাই গৈছোঁ পাকঘৰত এইপিনে দালি বনাই লৈছোঁ আৰু আলু আৰু ভাত কেৰেলা ভাজি লৈছোঁ কাৰণ ৰাতিপুৱা আমি আলু পিটিকা আৰু ভাত খাই গৈছোঁ আৰু বহুত ভোক লাগিছে বজাৰতো একো খোৱা নাই আৰু ঘৰত আহি চাওঁ ভণ্টিও এইপিনে ভাত বনাই থৈ দিয়া নাই তো গাইজ ভাত পানী বনাতো সব কিছু হৈ গ'ল কিন্তু এতিয়ালৈকে অহা নাই এতিয়া চাওঁতে ফোন কৰি চাওঁ কিয় এতিয়ালৈকে অহা নাই তো ফ্ৰেণ্ডছ মই যিটো বস্তু লৈছোঁ সেইটো বস্তু অলপমান ডাঙৰ আমি আনিব পৰা নাই সেইকাৰণে দোকানীয়ে ৰিস্ক লৈছে সিহঁতে পঠিয়াই দিম বুলি কৈছে আৰু সেইটো বস্তু অনাত যিটো গাড়ী ভাড়া সেইটো মই দি আহিছোঁ কিন্তু এতিয়ালৈকে অহা নাই এতিয়া মানে টেনশ্যন লাগি আছে সিহঁতে মানে এড্ৰেছ চব লৈছে আজিয়ে দি পঠিয়াম বুলি কৈছে কিন্তু 7:30 পাৰ হৈ গ'ল এতিয়ালৈকে মানে অহা নাই সেইকাৰণে টেনশ্যন লাগি আছে চ' গাইজ মই ফোন কৰি চাওঁ যে আজি আহিবনে নাই তো ফ্ৰেণ্ডছ ফোন কৰিলোঁ আৰু আজি নিদিয়ে মানে আজি নানিব কাৰণ সন্ধিয়া হৈ গৈছে মই ভাবি আছিলোঁ আহি মানে পুৰা এক্সাইটেড হৈ আছিলোঁ আৰু আহি মানে জলদি ফ্ৰেছ হৈ মানে এই আনন্দতে মানে ভাত পানীও বনালোঁ সোনকালে মোক আহিব এইটো আৰু মানে মোচামুচি কৰিব লাগিব ঘৰত আনিব লাগিব সেইকাৰণে মানে সোনকালে ৰন্ধা বঢ়াটো কমপ্লিট কৰিলোঁ কিন্তু এতিয়া ফোন কৰিছে আৰু সেইকাৰণে ভাবি আছোঁ ইমান লেট হ'ল কিয় নাই এতিয়ালৈকে আহিব লাগিছিল চ' এতিয়ালৈকে নাই চ' সেয়া আৰু আজি নাহে কালি আহিব তো কালি আহিলে কালি আপোনালোকক জনাম মানে কি কালি আহিলেতো আপোনালোকক নিশ্চয় দেখাম আৰু আপোনালোকে ভিডিঅ'টো যদি ইউটিউবৰ পৰা চাই আছে তেনেহ'লে প্লিজ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিয়ক আৰু যদি ফেচবুক পেজৰ পৰা চাই আছে তেনেহ'লে প্লিজ পেজটো ফ'ল' কৰি ছাপোৰ্ট কৰক আৰু অকণমান ছাপোৰ্ট মৰম দিব বুলি আশা কৰিছোঁ তো ফ্ৰেণ্ডছ ফাইনেলি আজি বস্তুটো আহিলে আৰু চাওক মই কোনটো বস্তু লৈছোঁ চাওক কিমান ধুনীয়া ন এতিয়া মানে মা কাকু আৰু সেই খুৰাজন মানে হাতে হাত লগাই মানে ঘৰত সোমাই আছে আৰু চাওক বস্তুটো মই অলপ ডাঙৰে লৈছোঁ কাৰণ আমাৰ ছোৱালী মানুহতো অলপ মানে কাপোৰ কানি বেছি হয় ন সেইকাৰণে অলপ মানে ডাঙৰে লৈছোঁ আৰু কি ক'ম ন গাইজ আজি মোক বহুত মানে বহুত ভাল লাগি আছে কাৰণ সৰু হওক ডাঙৰ হওক আমি ছোৱালী ন আমাৰো কিছুমান সপোন থাকে যিবিলাক সপোন আমি নিজে পূৰণ কৰা হয় আৰু যিবিলাক সপোন আমি নিজে দেখোঁ আৰু সেই সপোনবোৰ যদি নিজে বাস্তৱত পৰিণত কৰিবলৈ যদি সক্ষম হওঁ মানে তেওঁৱে গম পায় মানে সেই আনন্দটো সেই ফিলটো তেওঁৱে কৰিব পাৰে আৰু মই বিচাৰোঁ আপোনালোকে চেষ্টা কৰিলে আপোনালোকেও পাৰিব আৰু সঁচাকৈ আজি মই বহুত হেপ্পী যেতিয়া নিজৰ সপোন নিজে পূৰণ কৰিছোঁ সঁচাকৈ বহুত হেপ্পী তো ফ্ৰেণ্ডছ ফাইনেলি আহি গ'ল আৰু বহুত ভাৱনা চিন্তা কৰি মানে কোন ছাইডত বহাম নবহাম বহুত ভাৱনা চিন্তা কৰাৰ পিছত আমি ছেট কৰি ল'লোঁ তো চাওক এইটো এইপিনে বহালোঁ মানে ব্লেক চাইড দিও মানে কত মানে সুবিধা নহয় যে ক'ত বহাম ক'ত কি কৰিম চ' ফাইনেলি আমি বহুত ভাবি চিন্তি মানে ভাবিলোঁ এই চাইডে বহাম পিছত আৰু এই চাইডে বহাবলৈ একো সুবিধা নহয় এইটো স্লাবত কৈ মানে সেইটো ডাঙৰ হৈ গ'ল সেয়া স্লাবৰ তলতো নোসোমায় আৰু এইপিনেতো নহ'ব যিহেতু এইপিনে মোৰ বিচনাখন আছে সেয়াই তো এইপিনে বহাইলোঁ তো সৰু ৰুম যেতিয়া এইটো মেনেজ কৰিব লাগিব যি কি নহওক এক চাইডত বহালেই হ'ল আৰু মানে ইমান এটা প্ৰব্লেমটো নহ'ব ন এনেই ঠিকে আছে আৰু যিহেতু মোৰ মানে ভিতৰৰ ৰুম এইটো মোৰ ৰুমত ইমান এটা মানুহ নাহে আৰু মই অকলে যেতিয়া চব ফাইনেলি বহালোঁ যাওক অৱস্থাটো একদম বেয়া হৈ গৈছে গৰমতে চ' চাওঁ এতিয়া সেইটো ভালকৈ কাপোৰ চাপোৰখিনি কি কৰোঁ হওক আপোনালোকেও দেখুৱাই দিলোঁ আৰু আপোনালোকেও ৱেইট কৰি আছিলে ন সেইকাৰণে ভাবিলোঁ আপোনালোকেও দেখুৱাব লাগিব আৰু হয়তো ইয়াতে বহুত কিবা কিবি ক'ব পাৰে যে এইটো ন কি দেখুৱাব লগা বস্তু হ'ল চ' মই জানো সেইটো আপোনালোকৰ কাৰণে
সৰু হ'ব পাৰে, কিন্তু মোৰ কাৰণে সঁচাকৈ কৈছোঁ মোৰ কাৰণে বহুত ডাঙৰ। কাৰণ নিজৰ সপোনবোৰ নিজে যেতিয়া পূৰণ কৰিব লগা হয় তাৰ যি আনন্দ, সেইটো যে এটাৰ ভিতৰত যে এনেকুৱা এটা হেপী ফিল আহে ন, সেইটো যোনে কৰে তেওঁৱে বুজি পাব। আৰু পিছত ক'ম বাৰু, বহুত ক'বলগীয়া আছে, পিছত ক'ম, আজি নকওঁ। তো আজি এইটো ছেট কৰি লওঁ, তাৰপিছত আপোনালোকে দেখুৱাইছোঁ। তো গাইজ ফাইনেলি মোৰ চকেজ একদম ছেভ কৰা হৈ গ'ল। এইটো হৈছে আচল লুক। ভিতৰত আছে আৰু কিবা কিবি সোমাই ৰখাইছোঁ দেই, সেইবিলাক নেদেখোঁ আৰু। তো ফাইনেলি হৈ গ'ল। তো গাইজ আপোনালোকক কেনেকুৱা লাগিছে মোৰ গডৰেজটো কমেণ্ট কৰি জনাবচোন। আৰু চাওক কেমেৰাত বা কেনেকুৱা লাগিছে, কিন্তু ৰিয়েলত দেখিবলৈ সঁচাকৈ বহুত ধুনীয়া হয়। চাওকচোন কিমান ধুনীয়া লাগিছে ন, মোকতো বহুত ভাল লাগিছে। আৰু আপোনালোকক যদি আজি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে প্লিজ ভিডিঅ'টো এটা লাইক কৰি দিব। তেনেহ'লে আজিলৈ ইমান সামৰিছোঁ, লগ পাইছোঁ অন্য এটি ভিডিঅ'তে। বাই বাই।